ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগ আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থা আৰু মহান জাতীয় মহিলা পৰিষদৰ উদ্যোগত কাছিজান শাখা মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ যৌথ সহযোগত আমি কাছিজান গাঁৱৰ খোলা নামঘৰত আমি অনুষ্ঠিত কৰিছোঁ 4 দিনীয়া কাৰ্যসূচীৰে বিয়ানাম আৰু খেৰী কৰ্মশালা। বৰ্তমান সময়ত আমাৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰা যি আমাৰ জনগোষ্ঠীৰ মাজত বিৰাজমান ঐতিহ্য পৰম্পৰা আমাৰ বিয়ানাম আৰু খেৰীক আমি পুনৰুজ্জীৱিত কৰিবৰ কাৰণে তথা উঠি অহা প্ৰজন্মক এইখিনি দিশত চিনাকি কৰি দিবৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অতি আধুনিকতাৰ পৰশত পৰি আচলতে আমাৰ বিশ্বায়নৰ কবলত পৰি আমাৰ ভাষা কৃষ্টি সংস্কৃতি আদিৰ প্ৰতি ভাবুকি আহিছে। এনেভাৱে মৰাণ ছাত্ৰ সন্থাই নিজস্ব কলা কৃষ্টিখিনি নিভাঁজভাৱে জীয়াই ৰাখিবৰ কাৰণে তথা উঠি অহা প্ৰজন্মক শ্ৰদ্ধাশীল কৰি তুলিবৰ কাৰণে কলা সংস্কৃতিখিনিৰ ক্ষেত্ৰত বিশেষভাৱে আমি উদ্যোগ গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ মৰাণ ছাত্ৰ সন্থাৰ মৰাণ মহিলা পৰিষদৰ জৰিয়তে আমি গ্ৰাম্য অঞ্চলত আমি এই কৃষ্টি সম্ভাৰক সঠিক সবলভাৱে জীয়াই ৰাখিবৰ কাৰণে চৰ্চা বিষয় হিচাপে আমি আগবঢ়াই নিবৰ কাৰণে মৰাণ ছাত্ৰ সন্থাই সুদূৰ প্ৰসাৰী প্ৰচেষ্টা।